নমস্কাৰ বন্ধু, ইটছ ট্ৰু ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অসম টেট আৰু চি টেটৰ বিশেষ পাঠ্যক্ৰমত আমি আজি কালি আৰম্ভ কৰিছিলোঁ আমি ভগ্নাংশ ফ্ৰেকশ্যন ইউনিটটো। কালি আমি ভগ্নাংশৰ প্ৰকাৰ, ভগ্নাংশৰ কনচেপ্ট এই বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি আহোঁ ভগ্নাংশৰ সকলোতকৈ যিটো গুৰুত্বপূৰ্ণ টপিক, ভগ্নাংশৰ বেচিক অপাৰেশ্যন, অৰ্থাৎ ভগ্নাংশৰ যোগ, বিয়োগ, পূৰণ, হৰণ ইত্যাদি। সাধাৰণতে পৰীক্ষাবিলাকত দেখা যায় যোগ বিয়োগৰ ডাইৰেক্ট প্ৰশ্ন নাহে যে এইটো যোগ কৰা, এইকেইটা ভগ্নাংশ যোগ কৰা বা এইকেইটা ভগ্নাংশ পূৰণ হৰণ কৰা। কিন্তু ভগ্নাংশৰ কুৱেশ্যন এটেম্প কৰিবলৈ যোগ বিয়োগ বা পূৰণ হৰণৰ কনচেপ্ট থকাটো অতিকে দৰকাৰী। গতিকে বিশেষ পলম নকৰি আমি আৰম্ভ কৰোঁ। যোগ আৰু বিয়োগ অব্লিক দিয়া অৰ্থ এইটোৱে যে যোগটো যদি পৰা যায় তেতিয়া বিয়োগটো আৰামত পোৱা যাব, কাৰণ যোগ আৰু বিয়োগ মোটামুটি কনচেপ্টটো একেধৰণৰ। গতিকে আমি এটা উদাহৰণ লওঁ, এটা উজু উদাহৰণে লৈছোঁ যে 1/2 প্লাছ 2/3। গতিকে প্ৰথম কাম হ'ব ইয়াত আমি ইয়াৰ যিটো একটোক আমি কওঁ লব, দুইটোক আমি কওঁ হৰ, নিউমিৰেটৰ আৰু ডিনমিনেটৰ। ঠিক একেদৰে ইয়াৰ দুইটো হ'ল লব, নিউমিৰেটৰ আৰু তিনিটো ডিনমিনেটৰ। গতিকে প্ৰথম কাম হ'ল আমাৰ হৰ দুটাৰ লসাগু উলিওৱা। এতিয়া যদি 2 আৰু 3 লসাগু উলিয়াবলৈ চাওঁ, ইয়াক যিহেতু হৰণ কমন উৎপাদক নাই, দুইটাকে হৰণ যোৱা বিশেষ সংখ্যা নাই, গতিকে ইহঁতৰ পূৰণফলেই হ'ব ইহঁতৰ লসাগু, অৰ্থাৎ 2 আৰু 3 লসাগু হ'ব 6। গতিকে প্ৰথম কাম আমি 6 লিখিলোঁ। এতিয়া নেক্সট ষ্টেপটো হ'ব প্ৰথম ভগ্নাংশটোৰ লবটোৱে লসাগুক হৰণ কৰিব লাগিব। গতিকে 2য়ে 6ক যাব 3 বাৰ, 3য়ে আমি আকৌ লবক পূৰণ কৰিব লাগিব, 3 পূৰণ 1 প্লাছ এইবাৰ আমি দ্বিতীয় ভগ্নাংশটোৰ হৰই লসাগুক হৰণ কৰিব লাগিব, 3য়ে 6ক যায় 2 বাৰ, আৰু যিটো 2 পালোঁ সেই 2টোৱে ইয়াৰ যিটো লব সেইটোক পূৰণ কৰিব লাগিব, অৰ্থাৎ 2 পূৰণ 2। গতিকে আমাৰ আনচাৰটো হ'ব 3 × 3 7, 3 + 4 = 6, গতিকে 7/6। গতিকে বেলেগ এটা আমি অংক কৰি চাওঁ, বেলেগ এটা উদাহৰণ লৈ চাওঁ। ল'লোঁ যে 7/4 প্লাছ 8/6। গতিকে ইয়াত প্ৰথম কামটো আমাৰ লসাগু উলিওৱা। গতিকে লসাগু উলিয়াম 4 আৰু 6। 4 আৰু 6 লসাগু উলিয়াবলৈ হ'লে 4 ল'লোঁ, 6 ল'লোঁ, ইহঁতকেইটা সাধাৰণ উৎপাদক আছে, গতিকে 2য়ে হৰণ কৰিলোঁ, 2 বাৰ গ'ল 3, আৰু হৰণ নাযায় কাৰণ আৰু সাধাৰণ উৎপাদক আমি নাপাওঁ। গতিকে লসাগু হ'ব 2 পূৰণ 2 পূৰণ 3, 2 × 2 = 4, 3 × 4 = 12। গতিকে 4 আৰু 6 লসাগু হ'ব 12। প্ৰথম কাম আমি কি কৰিম, প্ৰথম ভগ্নাংশটোৰ হৰই লসাগুক হৰণ কৰিম। 4য়ে 12ক যাব 3 বাৰ, 3য়ে আমি পূৰণ কৰিম প্ৰথম ভগ্নাংশটোৰ লবক, 3 পূৰণ 7 যোগ 6য়ে আমি এবাৰ হৰণ কৰিম 12ক, 2 বাৰ গ'ল, 2য়ে আমি পূৰণ কৰিম 8ক, 2 পূৰণ 8। গতিকে 12, 3 × 7 = 21 যোগ 16 = 12, এইটো হ'বগৈ আপোনাৰ 37। গতিকে এনচাৰটো হ'ব 37/12। এইবাৰ আমি যদি আমাক কয় যে ভগ্নাংশ সংখ্যা আৰু ভগ্নাংশ, অখণ্ড সংখ্যা আৰু ভগ্নাংশৰ যোগফল উলিওৱা, তেতিয়া কিমান দিলে 1 + 8/9। এতিয়া আমি কেনেকৈ কৰিম, ইয়াতো কৰা নিয়মটো একেই। আমি ধৰি ল'ব লাগিব বা ভাবি ল'ম 1ৰ পিছত 1ৰ যিটো হৰ সেইটো হৈছে 1। ইয়াত সেইটো কৰিলেও মানটো একেই থাকিব। এতিয়া প্ৰথম কাম আমাৰ আগৰ নিচিনা 1 আৰু 9 আমি কি উলিয়াম, 1 আৰু 9 আমি উলিয়াম লসাগু। গতিকে বিশেষ ভাবিবলগীয়া নাই, 1 থাকিলে লসাগু একেটাই হ'বগৈ, 9 হ'ল। এতিয়া 1য়ে 9ক যাব 9 বাৰ, 9য়ে আমি পূৰণ কৰিম 1ক, গতিকে 9 পূৰণ 1 যোগ আকৌ 9য়ে 9ক যাব এবাৰ, 9য়ে 8ক 1ক পূৰণ কৰিলে হ'বগৈ 8। গতিকে এনচাৰ হ'ব 9/9 + 8, 17/9। বিয়োগৰ কনচেপ্টটো ঠিক একেধৰণৰ। যদি আমাক মাজত খালি চিনটো বিয়োগ হৈ যাব, আমি যেটা উদাহৰণ লৈছোঁ 8/12 - 3/10।
গতিকে প্ৰথম কাম একেই, প্ৰথম কাম হ'ল 12 আৰু 10ৰ লসাগু উলিওৱা। গতিকে আমি লসাগু উলিয়াবলৈ আগবাঢ়োঁ। 2 হৰণ কৰিলোঁ, 6 বাৰ গ'ল, 5 বাৰ। আকৌ হৰণ কৰিলেও বিশেষ লাভ নাই, 3 আৰু 5। গতিকে আৰুতো হৰণ নাযায়, গতিকে লসাগু হ'ব 2 পূৰণ 2 পূৰণ 4, 3 4 12, 5 বাৰ 60। গতিকে লসাগু হ'ব 60 ইয়াৰ। এতিয়া আগৰ নিচিনাকৈ হৰই 12ক হৰণ কৰিলোঁ আমি, 12ই আমি 60 হৰণ কৰিলোঁ, 5 বাৰ 60, 5এ 8ক পূৰণ কৰিলোঁ, 5 পূৰণ 8 মাইনাছ আকৌ 10ে আমি 60 হৰণ কৰিলোঁ, 6 বাৰ গ'ল, 6এ 3ক পূৰণ কৰিলোঁ, 6 × 3। গতিকে হ'ব 60, 5 7 40 মাইনাছ 3 6 18। গতিকে হ'বগৈ 22 ডিভাইডেড বাই 60। গতিকে আমি পালোঁ 8/12 মাইনাছ 3/10 = 22 ডিভাইডেড বাই 60। এইটো আমি অলপ চিম্প্লিফাই কৰিব পাৰোঁ, কাৰণ দুইটাকে 2 হৰণ যায়, 11 বাৰ গ'ল, ইয়াক 2 হৰণ গ'লে 30 বাৰ গ'ল। গতিকে আমি এইটো 11/30 লিখিব পাৰোঁ। গতিকে আশা কৰোঁ আপোনালোকৰ যোগ আৰু বিয়োগৰ কনচেপ্টটো ক্লিয়াৰ হৈছেগৈ। আপোনালোকে এইটো আৰু ক্ষিপ্ৰ কৰিবলৈ আৰু ফাষ্ট কৰিবলৈ প্ৰেক্টিচ কৰিব লাগিব। গতিকে NCERT কিতাপ চাই, ক্লাছ 7ত আছে, NCERT কিতাপ চাই আপোনালোকে যোগৰ প্ৰেক্টিচ কৰিব খুব, যোগ আৰু বিয়োগৰ প্ৰেক্টিচ কৰিলে বিয়োগৰো হৈ যাব। আৰু আশা কৰোঁ আপোনালোকৰ যোগ আৰু বিয়োগ কৰাত একো খেলি মেলি নহয়। এতিয়া আমি আহোঁ বিভিন্ন ৰাজ্যৰ টেট আৰু চিটেটত অহা কিছুমান প্ৰশ্নৰ সম্পৰ্কে যোগ আৰু বিয়োগৰ ওপৰত আধাৰিত। গতিকে এইটো আহিছিল উত্তৰাখণ্ড টেট 2013ত। এইটোত দিয়া আছে 2/3, 3/2, 5/3 আৰু 8/5ৰ ভিতৰত যিটো সৰু ভগ্নাংশ আৰু যিটো ডাঙৰ ভগ্নাংশ তাৰ পাৰ্থক্যটো লাগে। গতিকে দুটা কাম আছে। প্ৰথমতে আমি তিনিওটাৰ ডাঙৰ কোণটো সৰু কোণটো উলিয়াব লাগিব। গতিকে ডাঙৰ সৰু কেনেকৈ উলিয়াই সেইটো আমি কালি শিকিছিলোঁ। গতিকে আমি কি কৰিম, আচলতে লবই হৰক হৰণ কৰিম। গতিকে 3য়ে 2 কেইবাৰ যাব, 0.20 আহিল, 20এ 6 6 6। নেক্সট আমি লওঁ 3/5। 3/5টো হ'ল আকৌ 5এ আমি 3 হৰণ কৰিব লাগিব, 3ক যাব 0.30, 30ক 6 বাৰ। আৰু 5/8 আকৌ দশমিক আহিল, 8এ 50ক যাব, 6 8 48, বাকী থাকিল 2 6 2। অৰ্থাৎ যিটো ডাঙৰ ভগ্নাংশ সেইটো হৈছে 2/3 আৰু যিটো সৰু ভগ্নাংশ হৈছে 3/5। আমি এতিয়া 2/3 আৰু 3/5ৰ বিয়োগফল উলিয়াব লাগে। গতিকে প্ৰথম কাম লসাগু উলিয়াব লাগিব। যিহেতু 3 আৰু 5ৰ কোনো সাধাৰণ উৎপাদক নাই, গতিকে 3 পূৰণ 5এই হ'ব 3 আৰু 5ৰ লসাগু। গতিকে লসাগু হ'ব ইয়াৰ 15। 3য়ে 15ক যাব 5 বাৰ, 2 5 10 মাইনাছ 5এ 15ক যাব 3 বাৰ, 3 3 গুণ 9। আনচাৰ হ'ব 1/15। গতিকে ইয়াৰ আনচাৰটো হ'ব 1/15। নেক্সট আমি এটা কুৱেশ্যন লৈছোঁ। এইটো আহিছিল হাৰিয়ানা টেট 2014ত আহিছিল। 25 প্লাছ 3/100 প্লাছ 4/1000। গতিকে এইটো দুইটা কেইবাটা নিয়মে কৰিব পাৰি। প্ৰথমতে আমি ভগ্নাংশৰ নিয়মটোৱে কৈ চাওঁ। ইয়াত আমি তলত লৈছোঁ 1 আছে বুলি। এতিয়া 100, 1 আৰু 1000 লসাগু কিমান হ'ব? যিহেতু 100 1000 হৰণ যায়, গতিকে 100 আৰু 1000 আৰু 1ৰ লসাগু হ'ব 1000। এতিয়া 1এ 1000ক যাব 1000 বাৰ, গতিকে 25000 প্লাছ 100 1000ক যাব 10 বাৰ, 3 পূৰণ 10 30 প্লাছ 1000 1000ক যাব এবাৰ 4। গতিকে থাকিব কিমান? 25034 হৰণ 1000। ইয়াৰ আনচাৰটো হ'ব দশমিক 3টা আগত আহিব, কাৰণ 3টা শূন্য আছে তলত। 25.034।
এইটো মুখতো কৰিব পাৰি, মুখত কৰিলে বেছি উজু হ'বগৈ, যিহেতু আমি লিখিব পাৰোঁ 25 = 25, তিনিক যদি 100 হৰণ কৰা যায় তেতিয়া থাকিব কিমান প্লাছ 0.03, আৰু 4ক যদি 1000 হৰণ কৰোঁ তেতিয়া থাকিব কিমান, দুটা শূন্য দশমিকৰ পিছত আহিব প্লাছ 0.004, গতিকে এনচাৰ হ'ব 25.034। গতিকে যি নিয়মে নকৰক আনচাৰ একেটাই পাব। আশা কৰোঁ সকলোৱে বুজি পাইছে। কাইলৈ আমি ভগ্নাংশ পূৰণ আৰু হৰণৰ সম্পৰ্কত গুৰুত্বপূৰ্ণ পাঠটো লৈ আহিম। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।